নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মই ইউটিউব চেনেল গ্ৰেট মেন অফ আছামলৈ। আজি আমি কথা পাতিম এনেকুৱা এজন অভিনেতাৰ জীৱনৰ বিষয়ে যিয়ে শেহতীয়াকৈ মুক্তি পোৱা শ্ৰী ৰঘুপতি নামৰ বোলছবিখনত এটা ব্যতিক্ৰম চৰিত্ৰত অভিনয় কৰি নিজৰ সুন্দৰ অভিনয়েৰে তেওঁ গোটেই অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। হয়, তেখেতেই হৈছে আমাৰ অসমীয়া বোলছবি জগতৰ বলিষ্ঠ অভিনেতা অৰুণ নাথ। আপুনি ইয়াত কিয়? ইয়াত কিয়? আবে ঘৰত কাৰেণ্ট নাছিল, বৰ হৈ আছিল, সেইকাৰণে ইয়াত ছুইচাইড কৰিবলৈ আহিল। অৰুণ নাথ দেৱৰ জন্ম হৈছিল 1952 চনৰ 28 মে তাৰিখে তেজপুৰত। তেখেতৰ শিক্ষা জীৱন আৰম্ভ হৈছিল তেজপুৰতেই। তেজপুৰৰ বালিপেৰা হাইস্কুলত তেওঁ 7ম শ্ৰেণীলৈকে পঢ়িছিল। ইয়াৰ পিছত তেওঁ তেজপুৰ একাডেমীৰ পৰা মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত অৰুণ নাথ দেৱে দৰং কলেজত নামভৰ্তি কৰে আৰু পিছত ইয়াৰ পৰাই তেওঁ BSc ডিগ্ৰীও লাভ কৰে। অৰুণ নাথ দেৱৰ পত্নীৰ নাম হৈছে কৃষ্ণা দাস নাথ। সৰুৰে পৰা অভিনয় কৰি ভাল পোৱা অৰুণ নাথ দেৱে স্কুল কলেজত পঢ়ি থাকোঁতে বিভিন্ন ধৰণৰ নাটক, একাংকিকা নাটক, তেজপুৰৰ বিখ্যাত বাণ থিয়েটাৰ আৰু তেজপুৰৰ ওচৰে পাজৰে থকা বিভিন্ন নাট্য মন্দিৰবোৰত তেওঁ অভিনয় কৰি ফুৰিছিল। এনেদৰে তেওঁ 1973 চনত প্ৰথমবাৰৰ বাবে এখন চিনেমাত এটা সৰু চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছিল আৰু সেই চিনেমাখন আছিল নিবৰুৱাৰ সোণতৰা। ইয়াৰ পিছত অৰুণ নাথ দেৱে 1979 চনত বিখ্যাত অসমীয়া পৰিচালক জন্স মহলীয়াৰ দূৰণিৰ ৰং নামৰ বোলছবিখনতো অভিনয় কৰিছিল। কিন্তু এই বোলছবিখনতো তেওঁৰ চৰিত্ৰটো সৰু হোৱাৰ বাবে এই ছবিখনৰ পৰাও তেওঁ বিশেষ জনপ্ৰিয়তা লাভ নকৰিলে। ইয়াৰ পিছত 1985 চনত পুনৰ জন্স মহলীয়াই পৰিচালনা কৰা বহাগৰ দুপৰীয়া নামৰ বোলছবিখনত অৰুণ নাথ দেৱে অভিনয় কৰিবলৈ সুযোগ লাভ কৰে। কিন্তু এইবাৰ তেওঁ বহাগৰ দুপৰীয়া বোলছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই বোলছবিখনত অৰুণ নাথ দেৱে খুবেই সুন্দৰ অভিনয় কৰিছিল। এই ছবিখনত অভিনয় কৰাৰ পিছতহে অৰুণ নাথ দেৱ অসমীয়া ছবি জগতত এজন জনপ্ৰিয় অভিনেতা হিচাপে মানুহৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত অৰুণ নাথ দেৱে আৰু কেতিয়াও পিছলৈ উভতি চাবলগীয়া হোৱা নাছিল। তেওঁ ইখনৰ পিছত আন এখন জনপ্ৰিয় ছবিত অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছিল। 1973 চনৰ পৰা বৰ্তমানলৈকে অৰুণ নাথ দেৱে প্ৰায় 50খনৰো অধিক ছবিত অভিনয় কৰিছে। ইয়াৰে ভিতৰত তেওঁ অভিনয় কৰা কেইখনমান জনপ্ৰিয় আৰু ছুপাৰহিট ছবিৰ নাম হ'ল অগ্নিস্নান, কোলাহল, সাৰথি, মীমাংসা, সাগৰলৈ বহুদূৰ, দাগ, কন্যাদান, বিধাতা, দীনবন্ধু, অথেলো, নিজানৰ গান, কেলেণ্ডাৰ, মোৰ শেষ গান, মেড ইন নলবাৰী আৰু শেহতীয়াকৈ শ্ৰী ৰঘুপতি। অৰুণ নাথ দেৱে চিনেমা আৰু নাটকত অভিনয় কৰাৰ উপৰিও চৰকাৰী চাকৰিৰ বৃত্তিটোও খুব সুন্দৰকৈ আগবঢ়াই লৈ গৈছিল। তেওঁ প্ৰথমতে স্কুল এখনত এজন শিক্ষক হিচাপে চাকৰি জীৱনৰ আৰম্ভণি কৰিছিল। ইয়াৰ পিছত তেওঁ প্ৰায় এবছৰমান সময় তেজপুৰৰ PWD অফিচতো কাম কৰিছিল। ইয়াৰ পিছত তেওঁ গুৱাহাটীৰ মেডিকেল হস্পিটেলতো মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে কিছু বছৰ কাম কৰিছিল। ইয়াৰ পিছত অৱশেষত তেওঁ আছাম ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা 2013 চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। চাকৰি আৰু অভিনয় দুয়োটা ক্ষেত্ৰ একে সময়তে সমানেই আগবঢ়াই লৈ যাওঁতে তেওঁ বহু সমস্যাৰ সন্মুখীন হৈছিল যদিও তেওঁ কষ্ট কৰি হ'লেও সেই সমস্যাৰ সমাধান কৰি খুব সুন্দৰকৈ অভিনয় জীৱন আৰু চাকৰি জীৱনটো সুচাৰুৰূপে চলাই লৈ গৈছিল। বন্ধুসকল, এয়া আছিল অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা অৰুণ নাথ দেৱৰ সম্পূৰ্ণ জীৱনৰ বিষয়ে। আশা কৰিম ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পালে। বন্ধুসকল, আপুনি বাৰু শ্ৰী ৰঘুপতি চিনেমাখনত অৰুণ নাথ দেৱৰ অভিনয় চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ। আজিলৈ ইমানেই, ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।